কৃষ্ণয়ে হৰি বান্ধৱই ৰাময়ে মাধৱই ৰাম গোবিন্দই ৰাময়ে শুনা শুনা সভাসদ কৰো নমস্কাৰ ভক্তিৰসে পদয়ামি কৰিব প্ৰচাৰ মাধৱ অসুধি গণ চৰণত আমি অকৰো নমস্কাৰ এই পুৰাণ শাস্ত্ৰৰ কথা আমি অকৰিব অমৃকুণ্ড নামে মুনি আছিল আছিল সৰ্বগুণী মুনিৰ ভাৰ্যা মনীষা আছিল সৰ্বফুলে আৰু স্বামী সেৱা স্বামী ভক্তি অকৰন্ত সদায় কিন্তু সাংসাৰিক জীৱনত কোনো মূল্য যদি সংসাৰত সন্তানেই নাথাকে তেনেহ'লে সেই সংসাৰৰ কি মূল্য আছে এই মতে মনীষাই কৰন্ত ক্ৰন্দন এদিনাখন মহামুনি বুলিলাব প্ৰিয়া মনীষা দুখ নকৰিবা অহে প্ৰিয়া তুমি দুখ নকৰিবা তুমি সন্তান পাবৰ বাবে শুনা প্ৰিয়া তুমি শিৱক পূজিব আমি শিৱক পূজিব আমি দুখ নকৰিবা অহে প্ৰিয়া তুমি দুখ নকৰিবা তুমি
আৰু শুনাচোন প্ৰিয়া, ব্ৰহ্মাক পূজিলে লাগে 12 বছৰ, বিষ্ণু কয়নাদি অনন্ত, সেয়ে পূজিব ভোলা মহেশ্বৰ, সেয়ে পূজিব ভোলা মহেশ্বৰ, পাম আমি পুত্ৰ ধন, এতেক ভাবিয়া দুয়ো স্থিৰ কৰে, এক মনে পূজা কৰে, এক মনে পূজা কৰে। ওম নমো মহাদেৱ দেৱ ত্ৰিনয়ন, দিয়া প্ৰভু মহাদেৱ আমাক পুত্ৰ ধন, আমাক পুত্ৰ ধন, কৈলাশত পাৰ্বতীৰ লগত মহাদেৱ আছিলা, ভকতৰ কাতৰ বাণী, ভকতৰ কাতৰ বাণী, অ তাৰাতাৰি মহাদেৱে যাবলৈ ওলাই, অ তাক দেখি পাৰ্বতীয়ে মহাদেৱক, তাক দেখি পাৰ্বতীয়ে, অ প্ৰভু তোমাৰ প্ৰভু হ'ল কি কোন পিনে যোৱা, হেৰা পাৰ্বতী ভক্তই মাতিছে মোক চাই আহোঁ ৰবা, ৰবা প্ৰভু ৰবা ৰবা ৰবা, ভক্তই মাতিলে বুলি তেনেদৰে দৌৰি দৌৰি নাযাবা। শুনা প্ৰভু, ভক্তই তোমাক এনে নামাতে, ভক্তই তোমাৰ পৰা বৰ ল'বলৈহে মাতে। কিন্তু প্ৰভু মনত ৰাখিবা, ভাবি চিন্তিহে ভক্তক বৰ দিবা, বৰ দি যাতে বিপদত নপৰা মনত ৰাখিবা। হ'ব হা পাৰ্বতী, এইবিলাক মই জানো হা, অ এই বুলি মহাদেৱ বেগতে আহিলা, দুয়োজনৰ আগত যায়, দুয়োজনৰ আগত যায়, আৰু দণ্ডৱতে দুয়োজনে প্ৰণাম কৰিলা, পুত্ৰ বৰ লাগে বুলি, পুত্ৰ বৰ লাগে বুলি। তেতিয়া মহাদেৱে মনে মনে ভাবে, কি ভাবে, পাৰ্বতীয়ে কোৱা কথাটো হয়, ভক্তই আচলতে মোক এনে নামাতে, মোৰ পৰা বৰ ল'বলৈহে মাতে। আজি কিন্তু পাৰ্বতীৰ কথা ৰাখিম, ভাবি চিন্তিহে ভক্তক বৰ দিম। কি ক'লা, তোমালোকক পুত্ৰ বৰ লাগে? হয় প্ৰভু। তেনেহ'লে ভালমতে শুনি লোৱা। অখিবই বুলন্ত সাক্ষী শুনা মুনিবৰ, বৰ দুখ পাবা তুমি ল'লে পুত্ৰ বৰ, বৰ দুখ
পাবা তুমি ললে পুত্ৰ বৰ পুত্ৰৰ বাবে সুখ পায় পুত্ৰৰ বাবে দুখ পায় পুত্ৰৰ দুখ পৰম দুখ আৰু একো নাই পুত্ৰৰ দুখ পৰম দুখ আৰু একো মণি খাই বোলে আমি চৰণতে ধৰ যেনে তেনে এটা যেনে তেনে এটা তাৰ মানে তোমালোকক পুত্ৰবৰ লাগিবই তেনেহ'লে শুনা তোমালোকে পুত্ৰবৰ পাবা কিন্তু মনত ৰাখিবা দুজন পুত্ৰৰ এজনহে পাবা এজন পুত্ৰ হ'ব ধাৰ্মিক মহাজ্ঞানী মহাপণ্ডিত মহামুনি আৰু সেই পুত্ৰ দেখিবলৈ একেবাৰে কুৎসিত হ'ব তাতকৈ দুখৰ কথা হ'ল সেই পুত্ৰৰ আয়ুস হ'ব মাত্ৰ 12 বছৰ দ্বিতীয়টো পুত্ৰ পাবা সি হ'ব মহাবলী অত্যাচাৰী বেভিচাৰী দিনে নিশাই খুৰা পান কৰিব আৰু দেখিবলৈ মোৰ পুত্ৰ কাৰ্তিকৰ দৰে ধুনীয়া হ'ব কিন্তু সেই পুত্ৰৰ আয়ুস হ'ব 1000 বছৰ এতিয়া তোমালোকে চিন্তা কৰি কোৱা তোমালোকক ভাল পুত্ৰ লাগিব নে বেয়া পুত্ৰ লাগিব এই কথা শুনি দুয়োজনে বিপদত পৰিল হার যাক চাই মুনি পাছে হার যাক চাই মুনি পাছে ভালটো এলম নে বেয়াটো এলম এটা পুত্ৰ আমি নিশ্চয় লম কোনটো পুত্ৰৰ কথা প্ৰভুৰ আগত মণি খাই বোলে আমি বেয়াটোহে ল'ম বহুদিনলৈ পুত্ৰ দেখা পাম ৰবা মণিষা তুমি বেয়া পুত্ৰ ল'বা শুনা মণিষা মানুহৰ দেহত যদি দুৰাৰোগ্য ব্যাধি লাগি থাকে যিমান যন্ত্ৰণা ভোগ কৰিব লাগে যিমান দুখ ভোগ কৰিব লাগে যদি বেয়া সন্তান জন্ম হয় তাতকৈ বহুত বেছি দুখ ভুগিব লাগে মণিষা বহুত বেছি দুখ ভুগিব লাগে সেইকাৰণে আমি ভগৱানক কম ফালতুৰ কথা আমি প্ৰভুৰ আগত কম দুদিন মানলৈ পুত্ৰ সুখ পাম তেনেকৈ নকবা খং নকৰিবা যদি মৰি যায় আমি ভাগ্য জ্ঞান ভাল তোৰ কথা পাছে শিৱ কহিলা তথাস্তু বুলি আখিব তথাস্তু বুলি আখিব আৰু শিৱৰ বৰে মণিষা গৰ্ভৱতী কতদিনে মণিষাই কতদিনে মণিষাই অমুনি আৰু মণিষাৰ আনন্দয় পাৰে ক'ত ল'ব ক'ত থব ক'ত ল'ব ক'ত থব মাহ দিনৰ মূৰত পাছে গণনা পা সকলোকে পাছে
সকলোকে পাছে মুনিৰে চোতালত সকলো বহিছে গণকে কৰিছে গণনা কাণ পাতি পাতি সকলোৱে শুনিছে গণকে কৰিছে বৰ্ণনা ঐ ৰাম গণকে কৰিছে বৰ্ণনা পাতি পাতি সকলো শুনিছে গণকে কৰিছে বৰ্ণনা ঐ ৰাম গণকে কৰিছে বৰ্ণনা তেনেহ'লে প্ৰভুসকল মই গণনা আৰম্ভ কৰোঁ কিন্তু মই গণনা কৰি যিটো পালোঁ আমাৰ মুনিৰ পুত্ৰ সঁচাকৈ এটা ভাল চলি হ'ব এই সৰ্বশাস্ত্ৰত মুনিৰ পুত্ৰ অবিসাৰৰ কম দিনতে পুত্ৰ মহামুনি কম দিনতে পুত্ৰ ইয়াৰ এটা নাম থ'ব লাগিব নাম থ'ব লাগিলে মুনিৰ পুত্ৰৰ আক্ষৰ হ'ল ম হ'লে মা মাৰ্কেণ্ডেয় ভাল হ'বনে নামটো মাৰ্কেণ্ডেয় ভাল হ'বনে লিখি থওঁ মাৰ্কেণ্ডেয় নাম পাছে পুত্ৰৰ ৰাখিলা এইবাৰ ইয়াৰ মই আয়ুস চাম আয়ুস হ'ব 1 2 5 7 10 আয়ুস গণি গণক পাছে আয়ুস গণি গণক পাছে হাই ভগৱান আয়ুস দেখোন একেবাৰে কম এই 12 বছৰ আয়ুস তাৰ আখৰাতলি দান দক্ষিণা লৈ গণকে দক্ষিণা লৈ গণকে লাহে লাহে মাৰ্কেণ্ড ডাঙৰ হৈয়া শাস্ত্ৰত কথা তেওঁ অধ্যয়ন শাস্ত্ৰত কথা তেওঁ অধ্যয়ন জপ নিয়ম নীতি অপিতৃয়াসী অধ্যয়নৰ বাহিৰে অন্য চিন্তা অধ্যয়নৰ বাহিৰে এইবিলাক দেখি মাতৃ হোমনীয়া আৰে কিয় জন্ম ললি বাচাই আমাৰ কিয় জন্ম ললি বাচাই এদিনে দিনে মাৰ্কেণ্ডৰ আয়ুস কমি সিমানে পিতৃ মাতৃ দুখ বাঢ়ি সিমানে পিতৃ মাতৃ মুনিও ধ্যান জপ একোৱে নকৰে দিনে নিশাই পুত্ৰৰ আয়ুস দিনে নিশাই পুত্ৰৰ আয়ুস 12 বছৰ হ'বলৈ বেছি দিন এদিনাখন মণি খাই স্বামী ৰাগে এদিনাখন মণি খাই স্বামী আমাৰ বাছা বাহিৰলৈ ওলাই গৈছে কালি আপুনি কৈছিল আজি আকৌ পাহৰি গ'লোঁ কওকচোন স্বামী আমাৰ বাছা আৰু কিমান দিন জীয়াই থাকিব আৰু কিমান দিন বাকী প্ৰাণ স্বামী আৰু কিমান দিন বাকী আৰু কিমান দিন বাকী আৰু
কিমান দিন গ'লে 12 বছৰ হ'ব আৰু কিমান দিন গ'লে 12 বছৰ হ'ব কোৱা মোক ভাঙি পাতি এই ৰমণিকা তোমাৰ ৰাতিপুৱাই উঠি এটাই প্ৰশ্ন আমাৰ বাচ্চা আৰু কিমান দিন জীয়াই থাকিব কি কম মণিকা সেই চিন্তাত ৰাতি টোপনি নাহে দিনত খাবলৈও মন নাই ৰাতি শুবলৈও মন নাই মই এজন এনেকুৱা পিতৃ মণিকা যিয়ে নিজৰ সন্তানৰ আয়ুস হিচাপ কৰিব পাৰে মণিকা হিচাপ কৰিব পাৰে মনত ৰাখিবা মণিকা আজিৰ পৰা কিন্তু এই কথা তোমাক নকওঁ ভালদৰে মনত ৰাখিবা আমাৰ বাচ্চাৰ আয়ুস আৰু কিমান দিন আছে মণিকা জানা মাত্ৰ 7 দিন বাকী মণিকা এই 7 দিনৰ পিছতে আমাৰ বাচ্চাই আমাকে এৰি যাব মণিকা আমাৰ বাচ্চাই আমাকে এৰি যাব বাৰে বাৰে এটা কথা সুধি নাথাক আজিৰ পৰা নকওঁ মই তেতিয়া মণিকাই মনে মনে ভাবে হে প্ৰভু আজিৰ পৰা স্বামীও নকয় কেনেকৈ মনত ৰাখিম ৰাতিটো গ'লে ৰাতিপুৱাই পাহৰি যাওঁ ঠিক আছে ময়ো এটা কাম কৰিম পাকঘৰৰ বেৰাত 7টা চিন মই আঁকি থ'ম প্ৰতিদিনে ৰাতিপুৱাই এটি চিন মচি যাম 7টা চিন বেৰাত পাছে তাই আঁকি প্ৰতিদিনে এটা চিন এনেকৈ 2 দিন মান পাৰ হয় সেইদিনা কিনো হ'ল ৰাতিপুৱাই মণিকা উঠি আহিলা দুটা আছে নাচে বাকে দেখিবা দুটা আছে নাচে বাকি তাৰ ফলে মোৰ বাচ্চাৰ আয়ুস আজি আৰু কালি অহা কালি আমাৰ বাচ্চাই আমাক এৰি গুচি যাব হে ভগৱান এই 2টা চিনৰ এটা চিন মই মুচিবই লাগিব এই 2টা চিনৰ এটা চিন মই মুচিবই লাগিব তাৰে এটা চিন পাছে তাই মচি দিলা তাড়াতাড়ি মণিকা ওলাই তাড়াতাড়ি মণিকা আৰু চকুৰ পানী মচি মচি পুত্ৰ ভাত হাত মাৰে মাৰ্কণ্ডই মা ও আজি সোধো মই কথা এটা আজি সোধো মই কথা এটা
নহয় নহয় কিবা কথা মোক লুকাই আছা কিছুদিনৰ পৰা দিও কিছুদিনৰ পৰা দিও মাৰ্কেণ্ডই বোলে আজি কবইলা নকলেও নেৰো মই নকলেও নেৰো মই আৰু কান্দে কান্দে মাতৃ পুত্ৰ খাবতে ধৰে অপুত্ৰ মুখে চুমা খাই বহি বেলা কি কলি বাচ্চা কবই লাগিব বাচ্চা এই বাচ্চা অনুসুধিবি মোৰে বাচ্চা তই নুসুধিবি কথা বাচ্চা তই নুসুধিবি 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 যদি সোধা এতিয়াই যায় পিতৃক সুধিবি কথা বাচা পিতৃ ৰাগে পিতৃ ৰাগে পিতৃ ৰাগে ঠিক আছে মা এতিয়া যাই কথাটো পিতৃক সুধিম যদি পিতৃও নকয় তেনেহ'লে সাজা ভাত সাজাই থাকিব এই পিতৃৰ ওচৰত যাই উপস্থিত পিতৃও কান্দি আছে পিতৃও কান্দি আছে কিয় কান্দিছা পিতা কোৱা বেটিয়াই কান্দে কান্দে মহামুনি কান্দে কান্দে মহামুনি কি সুধিলা বাচ্চা মই কিয় কান্দিছো সুধিছা নহয় বাচ্চা অ বাচ্চা মই কওঁ কেনে কৰি অ বাচ্চা মোৰ অন্তৰ যাই ফাটি বাসাময় কিয় নগলো মই মৰি বাছা মোৰ এই কথা কবলৈ বাছা মোৰ দেহাত খপতি নাই বাছা বাচ্চা এই কথা মই কেনেকৈ কম বাচ্চা
এই কথা কোৱাৰ আগতে যদি মোৰ মৃত্যু হ'লহেঁতেন, মই যদি তোমাতকৈ আগত মৰিব পাৰিলোহেঁতেন বাছা, মই বৰ শান্তি পালো হয় বাছা, মই বৰ শান্তি পালো হয়। এই বাছা যা, তোক মই পিছত বুজাই কম যা। এই পিছত কম বুলি পিতৃ ওলাই গুচি তাকো দেখি মাৰ্কেণ্ডৰ খং উঠি, তাকো দেখি মাৰ্কেণ্ডৰ খং উঠি। বাপৰে বাপ, কি সাংঘাতিক কথা! কান্দিব পায় কিন্তু কন্দাৰ কথাটো সুধিলেও ক'ব নাপায়। ইহঁতে মোক কিয় সৰি থকা বুলি ভাবিছে? মইতো ডাঙৰ হৈছোঁ, মই সকলো জানো, শাস্ত্ৰৰ কথা জানো, ধ্যান জপৰ কথা জানো, নিশ্চয় কিবা গণ্ডগোল আছে। এতিয়া চাওক নামধেমী ৰাইজ, সেইদিনাখন ৰাতি এই নিশা কালে তিনিওজনে শয়ন কৰি কাৰোবাৰ ক্ৰন্দন শীত, কাৰোবাৰ ক্ৰন্দন শীত। এই ৰাতিখন কোনে কান্দি আছে? পিতা মাতা দুয়োজনে বিচনাত বাগৰি বাগৰি কান্দি আছে। আজি চোৰ ধৰা পৰি যাব। মই টোপনিৰ ভাও জুৰি থাকোঁ, ইহঁতে নিশ্চয় কান্দৰ কথাটো আলোচনা কৰিব। এই বুলি মাৰ্কেণ্ডই নাই থা কান্দে কান্দে পিতৃ মাতৃ, কান্দে কান্দে পিতৃ মাতৃ বিচনাতে বাগৰি দিন হিচাপ কৰি কান্দি কান্দি পিতৃ মাতৃ আৰু শুনাচোন মনিষা, অহাকালি 12 বছৰ হ'ব আমাৰ খন মৰি যাব। কেনেকেনো চাই থাকিম এয়া চোৱাৰ কথা নহয় মনিকা, যেতিয়া আমাৰ বাছাৰ মৃত্যু হ'ব, গাঁৱৰ মানুহে এখন চিতা সজাই চিতাত তুলি দিব আৰু কোনোবা এজনে ক'ব, এই মৃকুণ্ড যা জ্বলাই দে, সি শত্ৰু হিচাপে আহিছিল আৰু শত্ৰু হিচাপে গুচি গ'ল, যা জ্বলাই দে। এতিয়া চোৱাচোন মনিকা, কেনেকেনো জুই জ্বলাম তেতিয়া মাৰ্কেণ্ডই মনে মনে ভাবে, কোন মৰাৰ কথা কৈছে, কোন মৰিব, কাৰ চিতাত পিতাই, কাৰ চিতাত পিতাই, তাৰ মানে অহাকালি মোৰে মৃত্যু নেকি?
গতিকে মোৰ জন্ম কুণ্ডলীখন আনি চাবই লাগিব। এই জন্ম কুণ্ডলী পাছে উলিয়াই নিজৰ আয়োগ চাই নিজৰ আয়োগ চাই ও হাততে কুণ্ডলী লৈ মাৰ্কেণ্ড অদিন হিচাপ কৰি নিজৰ আয়োগ চাই মানিলা বিস্ময় মোৰ দেখোন আয়োগ বেছি নাই। তাৰ মানে অহাকালি দুপৰীয়া মধ্যাহ্ন সময়তে যেতিয়া মোৰ মূৰৰ ওপৰত সূৰ্যপন হ'ব, ঠিক সেই সময়তে মোৰ মৃত্যু হ'ব। এই পিতা মাতাক আছে জানা মায়া মোহে, দুয়োটাকে যাব মই, দুয়োটাকে যাব মই। ৰাতিপুৱাই তিনিজন উঠি আহিলা, মাতৃ যায় পুত্ৰক পাছে, মাতৃ যায় পুত্ৰক পাছে। আজিৰ দিনটো বাছা তই বলৈ কোনা যাবি আজিৰ দিনটো বাছাই আমাৰ ৰবা মা, তোমালোকে যে কিছুদিনৰ পৰা কান্দি থকা সেই কথাটো যোৱা ৰাতিহে বুজি পালোঁ। কাৰণ মোৰ জন্ম কুণ্ডলী নিজেই পঢ়ি চালোঁ। শাস্ত্ৰত কি কৈছে জানামা? শাস্ত্ৰত কৈছে অজন্মিলে নাহে যিতুই মৰিলে নকৰে শোক, সৰ্বশাস্ত্ৰই কয় তেহে জ্ঞানী লোক, সৰ্বশাস্ত্ৰই কয় তেহে জ্ঞানী জন্মতে জীৱ পিতাই একোকে নানে পিতা, অকল মৃত্যু পিতা লগত লৈ আহে পিতা। আৰু মা শাস্ত্ৰই কি কৈছে জানামা? শাস্ত্ৰই কৈছে কোনে কাক দে দুখ, কোনে বা কৰাৱে সুখ, কোনে কাক কৰি আছে অধিকাৰ, সংসাৰ সকলো মিছা, সকলো ঈশ্বৰৰ ইচ্ছা, ফলদাতা সবাৰই মিছা ধন মিছা জন মায়াময় সংসাৰ, কোনো জনা কাৰোৱে নহয়। কোনো যায় অল্পকালে, কোনো যায় বৃদ্ধ কালে, অথে জীয়া এভৱ শুনামা, জন্ম মৃত্যু বিবাহ কোনোৱে নাজানে। তথাপিতো মা শেষবাৰলৈ ঘোৰ বনৰ মাজত প্ৰৱেশ কৰি সেইজন প্ৰভুক ধ্যান কৰিম, যিজন প্ৰভুৱে মোক সৃজন কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে মোক কিয় মাৰি নিলে।
এই বুলি ঘৰ বনত প্ৰৱেশ কৰিলা এজোপা গছৰ তলত এজোপা গছৰ তলত আৰু ভাল মতে মাৰ্কণ্ডই আসনত বহিলা একমনে মহাদেৱ একমনে মহাদেৱ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ মাৰ্কণ্ড স্তুতি পাছে শিৱই শুনিলা মাৰ্কণ্ডৰ ওচৰত আহি মাৰ্কণ্ডৰ ওচৰত আহি আৰু দণ্ডৱতে মাৰ্কণ্ডই প্ৰণাম কৰি আতয়নন্তৰে পাছে আতয়নন্তৰে পাছে মাৰ্কণ্ডৰ আয়ুস পাছে শেষ হৈ যায় হেনকালে যমৰাজা হেনকালে যমৰাজা প্ৰভু ভোলানাথ যমে বোলে এই জীৱ লৈ যাম মই মহাদেৱে বোলে নিব মহাদেৱে বোলে নিব ৰবা তেনেহ'লে যমৰাজা অশিৱৰ দেহাৰ এটুপ তেজ মাৰ্কণ্ড শিৱৰ তেজ পাই মাৰ্কণ্ড পুনৰ্জীৱনে এই যমৰাজাই মহাদেৱক প্ৰণাম কওঁ মহাদেৱক চাই পাছে মহাদেৱক চাই পাছে প্ৰভু ভোলানাথ সকলোৱে জানে স্বৰ্গ মৰ্ত্য পাতালৰ সকলোৱে জানে মহাদেৱে সংহাৰ কৰি আহিছে মহাদেৱে সংহাৰ কৰে আজি কিন্তু মহাদেৱে সংহাৰ কৰা নাই মহাদেৱে মাৰ্কণ্ডৰ নতুন জীৱন দিলে মৃত্যুক জয় কৰি দিলে সেইকাৰণে আজি মই মহাদেৱৰ আৰু এটা নতুন নাম দিম ইয়াৰ আগতে মহাদেৱৰ নাম আছিল 107টা আজিৰ পৰা মহাদেৱৰ নাম হ'ব 108টা মহাদেৱৰ শেষৰটো নাম অৰ্থাৎ জমে দিয়া মহাদেৱৰ নামটোৱে হ'ব মৃত্যুঞ্জয় 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 হৰি তোমাৰ চৰণে লৈ নখৰা আমি অতি মূৰ্খমতি নাজানো ভকতি নিজ গুণে